হেল্ল' বন্ধু বান্ধৱীসকল, আজি বলক মোৰ বাৰীখনলৈ যাওঁ। আজি কি কি শাকনো আছে বাৰীখনত আৰু কি কি শাক আজি পাওঁ আপোনালোককো দেখুৱাম, আৰু এয়া শেষত কিমান পাওঁ সেয়াও আপোনালোকক দেখুৱাম। আৰু নিজে কৰা খেতি মানে এনেকৈ শাক পাচলি ঘৰৰে হ'লে বহুত বেছি ভাল লাগে খাবলৈ, নহয়নে? কিনি অনাবোৰ লেৰেলি যাব, বুঢ়া হ'ব, এনেকুৱা হয়। আৰু এইফালে ঘৰতে খেতি কৰি খাওঁ, স্বাস্থ্যৱান হৈ থাকোঁ বুলি ভাবোঁ। আৰু কিন্তু আকৌ হঠাতে অহা দুৰ্যোগবোৰে আকৌ মানুহৰ কেনেকুৱা যে পৰিস্থিতি লৈ যায়, নহয়নে? এতিয়া এইকেইদিন যে ইমান বেছি ঘটনাবোৰ শুনি মানে কিবাই লাগিছে আৰু মানে বেমাৰৰ কথাটো নকলোৱে, আকৌ দুৰ্ঘটনাবিলাকে সঁচাকৈ বহুত বেছি মনত কষ্ট দিয়ে, নহয়নে? আৰু এইয়া মোৰ পাচলি বাৰীখন দেখিছেনে? এইয়া বেঙেনা ছিঙি আছোঁ, ভেকুৰী ছিঙি আছোঁ এতিয়া। আৰু লাহে লাহে ঘৰৰে পাচলি খাবলৈ হৈছেগৈ, আৰু দুদিনৰ মূৰে মূৰে ছিঙি খাই থাকোঁ। আজি ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ মোৰ বাৰীখনত কি কিনো লাগিছে। এইফালে দাংবডিও ধুনীয়াকৈ, দাংবডিবোৰ এইবোৰ বাৰু মানুহজনে লগাইছে, ভেকুৰী বেঙেনা সেইবোৰহে মই লগাইছোঁ। আৰু এইফালে ভেন্দিও ফুলিছে, লাহে লাহে হ'বগৈ আৰু। এইয়া ছিঙি লৈছোঁ। আৰু এইজোপা হৈছে ফ্ৰেচবিন বেছি কেইজোপা নহয় বাৰু, কেইজোপামানহে হ'লেও বাৰু তিনিদিনৰ মূৰে মূৰে এভাজি ওলাই থাকিলেও হৈ যায় আৰু, এনেকৈ নহয় জানো? ঘৰৰ শাক বুলি খাম আৰু মোৰ বাৰীখন কেনেকুৱা লাগিছে, আৰু ঘৰৰ শাক খাই কোনে কোনে ভাল পায় জনাব দেই। আৰু এইয়া শাক দেখিছেনে? ধুনীয়াকৈ এভাজি পালোঁ। এয়া আপোনালোকক আজি দেখুৱালোঁ মোৰ শাকনি বাৰীখনত কিমাননো আজি শাক পালোঁ। আজি ভিডিঅ'টো ইমানেই দেই, চাই কেনে পালে জনাব। বাই বাই।